নমস্কাৰ সকলোকে মই জ্যোতি বৰুৱাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো কুশলে আছে। আপোনালোক সকলোকে নৱবৰ্ষৰ হিয়া ভৰা শুভকামনা প্ৰথমতে জনাই লৈছোঁ। এতিয়া যিহেতু পিকনিকৰ বতৰ, গতিকে আমিনো ঘৰত কিয় থাকোঁ নহয়নে? আমি সেইকাৰণে ল কলেজত একেলগে যিসকল ষ্টুডেণ্টে পঢ়িছিলোঁ সকলোৱে মিলি গৈছোঁ গেৰুকামুখৰ NSPCৰ ওচৰলৈ খানা খাবৰ বাবে। আৰু আমাৰ গাড়ীবিলাক আগে আগে গৈ আছে, দুখনমান আগত গ'ল, দুখনমান পাছত আহি আছে, আমি মাজতে। গতিকে এয়া সুন্দৰ ফিলিংছ লৈ লৈ গৈ আছোঁ। গাঁৱৰ পৰিৱেশবিলাক ইমান মুক্ত, খুব ভাল লাগে। এয়া দেখিছেনে, সেইফালে চাওকচোন ঘৰকেইটা, বৰ ধুনীয়া পৰিৱেশ। আৰু আমি গোগামুখ চেণ্টাৰৰ পৰা সোমাই অহা এই ৰাস্তাটোৰে আমি আহি আছোঁ NSPCৰ ওচৰলৈ। আমি একেবাৰে ওপৰলৈ নাযাওঁ গৈ, আমি নদীৰ পাৰতে খাম এইফালে। গতিকে চাই থাকক ভিডিঅ'টো, খুব সুন্দৰ হ'বলৈ গৈ আছে, খুব এনজয় কৰিম। আপোনালোকক সকলোখিনি দেখুৱাই থাকিম, মোৰ সৈতে সংযোগ হৈ থাকিব। আমাৰ এখেত আকৌ বোলে আগত আহিছে, মোক কৈ আছে তেওঁ বোলে আগত NSPCৰ যেতিয়া কাম আৰম্ভ হৈছিলে তেখেতে কাম বিচাৰিহে এইফালে আহিছিলে, আৰু তেতিয়া বোলে এই ঘৰবোৰ হোৱাই নাছিল। তেওঁ সুন্দৰ সুন্দৰ কাহিনী বৰ্ণনা শুনি আমি গৈ গৈ পালোঁগৈ এইয়া নদীৰ পাৰ, য'ত আমি খানা খাম এতিয়া। আৰু চাওকচোন, বাপৰে ইমান গাড়ী লৈ লৈ মানুহবোৰ গৈছে, মানুহ একেবাৰে ভৰ্তি। ভাল লাগে এনেদৰে মানুহবিলাক দূৰণিৰ পৰা আহে, আমাৰ ঠাইত খায়। আমি লখিমপুৰৰে মানুহ, গতিকে এনেদৰে মানুহবিলাকক দূৰণিৰ পৰা আহি এনেকৈ আমাৰ জেগাত এনজয় কৰা দেখিলে খুব বেছি ভাল লাগে। আৰু আমি এয়া পাই গ'লোহি। এইপিনে পাহাৰটো চাওকচোন, পাহাৰ দেখিলে যে মোৰ আন কিবা এটা ফিলিংছ আহে। আন মানে বেলেগটো নাভাবিব আকৌ, মানে মোৰ নেচাৰৰ প্ৰতি আকৰ্ষণটো বহুত বেছি, আৰু সেইকাৰণে পাহাৰ, নদ নদী, গছ গছনি দেখিলে মোৰ মনটো আৰু উৎসাহেৰে পৰিপূৰ্ণ হৈ পৰে, সেইটো কথাহে কৈছোঁ। আৰু এইপিনে এয়া গাড়ী নামি গৈ আছে, আমিও এইপিনে দি লুংলুঙীয়া বাটটোৰে গৈ আছোঁ। গৈ এতিয়া গাড়ী চাড়ী ৰখাই এডোখৰ ঠাই বিচাৰি ল'ম সুন্দৰকৈ, আৰু আপোনালোকে চাই থাকক। আৰু এইপিনে এয়া আমাৰ গাড়ী পাৰ্কিং হৈ গৈছে। এতিয়া আমি যাম একদম নদীৰ কাষলৈ, তাত একদম শিল চিল বিচাৰি ল'ম ধুনীয়াকৈ, মানে উদান চুদান পাতিব লাগিবতো ভাত বনাবলৈ। আৰু আমি গাড়ীৰ পৰা বস্তুখিনি নমাই ল'ম এতিয়া। আৰু তাৰ আগতে মই আপোনালোকক দেখুৱাইছোঁ একদম চাৰিওফালৰ পৰিৱেশটো চাওকচোন। মানুহ একদম নিজৰ নিজৰ কামত ব্যস্ত, কোনোবাই বনাইছে, কোনোবাই খাইছে, কোনোবাই আকৌ বস্তু কঢ়িয়াইছে। এই আমাৰ দিব্যজিত বস্তু আমাৰ গাড়ীৰ পৰা লৈ গৈ আছে। আৰু আমি এয়া পাই গ'লোহি নদীৰ পাৰ, দলঙৰ তলত। পানীখিনি চাওকচোন, ইমান নিৰ্মল, বৰ ধুনীয়া পানীখিনি একদম। আৰু আমাৰ দিব্যজিতে এয়া আৰম্ভ কৰিয়ে দিলে, এইপিনে ভাত বহালেই। আৰু আমাৰ এইপিনে মানুহজনেও কিবা কিবি চাই আছে, মানে কেনেকৈ বনাইছে, কি কৰিছে, এইবিলাককে চাই আছে চাগে। আৰু আমাৰ নিভাই এইয়া মানে নহৰু পিঁয়াজ গুচালেই, মই আৰু কেমেৰা কৰি আছোঁ অকণ অকণ। আৰু এইপিনে দুজন বহি আছিলে, উঠি গ'লগৈ কেনিবা, মানে সম্ভৱ কিবা কিবি বিচাৰি গৈছে চাগে। আৰু এয়া খানা চানা ৰেডিয়ে হ'বলৈ হ'ল। আৰু এইপিনে চাওকচোন, নাওখনত মানুহ উঠিবলৈ হেতাও পৰা। মোৰ হ'লে উঠিবলৈ ভয় লাগে দেই, মই নুঠিলোঁ। আৰু এইপিনে মই আহিছোঁ যেতিয়া মোকনো কিয় নেদেখুৱাওঁ, পিকনিক স্পটৰ পৰা নহয়নে? গতিকে আপোনালোককো অকণমান চেহেৰাটো দেখুৱাই দিলোঁ আৰু এইপিনে মই কাটি আছোঁ বিলাহী। আৰু এইপিনে নিভাও আহি বহিলহি। আজি আকৌ দুজনী নিভা আহিছে দেই, ইজনীৰ নামো নিভা, সিজনীৰ নামো নিভা, মইহে মাজতে জ্যোতি। আৰু যদি মোৰ নামটো জ্যোতি নহয় নিভা হ'লহেঁতেন, আজি ট্ৰিপুল নিভা হ'লোহেঁতেন। বাৰু যি হওক, বিলাহীখিনি আমি কাটি লওঁ। আৰু এইকণ সময়তে আমি দুয়োজনীয়ে ইজনী সিজনীৰ কথা কিবা কিবি সুধিলোঁ, মানে পাৰ্চনেল কথা আৰু ঘৰৰ কথা। আৰু তাইও সুখ দুখ মোৰ লগত শ্বেয়াৰ কৰিলে, ময়ো কৰিলোঁ। আচলতে এনেকুৱা ধৰণৰ পিকনিক বা এনেকুৱা ধৰণৰ কিবা অকেজন হ'লে আমি বহুত দিনৰ মূৰত ইজনীয়ে সিজনীক লগ পাওঁ যে, অন্তৰৰ পৰা যিখিনি কথা ক'বলগীয়া থাকে গোটেইখিনি ওলাই যায়। আচলতে মাইকী মানুহৰ এইটো স্বভাৱেই থাকে। আৰু এইপিনে দিব্যই পূৰা ৰন্ধা বঢ়াত বিজি, বেচেৰাটোৱে বৰ কষ্ট কৰিলে। আৰু এইপিনে আমাৰ নিভাৰ ল'ৰা পানী চানী কিবা কিবি যোগাৰ দি আছে সকলোকে। আৰু সিফালে দাদাহঁতে বহি কিবা কিবি মনৰ তেওঁলোকৰো কথা শ্বেয়াৰ কৰিছে। আৰু এইপিনে দেখুৱালোঁ আপোনালোকক এইয়া পৰিৱেশখিনি। এইপিনে এখন দলংখন, আৰু ইয়াতে চিমেণ্ট টিমেণ্ট কঢ়িয়াই আছে তেখেতসকলে দলঙৰ ওপৰেদি, এইখিনি অকণমান দেখুৱাই দিলোঁ। মানুহখিনি পিঙাই ঘূৰি ফুৰিছে দেখিছেনে, মানে মুকলি পাইছেতো, পূৰা ঘূৰিছে। আৰু নুঘূৰিবনো কিয়, সকলোৱেতো ঘূৰিবলৈকে আহিছে, গতিকে আপোনালোককো অকণমান তেওঁলোকক দেখুৱাই দিলোঁ। আৰু এইপিনে মোৰ লগত অকণমানি ভণ্টি এজনী ঘূৰি ফুৰিছে, তাইও কিবা কিবি সুধি আছে, ময়ো উত্তৰ দি আছোঁ। তাৰপিছত আহিলোঁ এয়া আপোনালোকক নদীৰ ভিউটো অকণ দেখুৱাবলৈ। কিন্তু কেমেৰাটো কৰা বেয়া হ'ল, কাৰণ মই সেই সময়ত কেমেৰাটো কেনেকৈ আছিল চাবলৈকে নহ'ল। বাৰু যি হওক, তথাপিতো দেখুৱালোঁ যে ন। আৰু এইপিনে সকলোৱে আড্ডা মাৰি আছে, কোনোবাই চাহ খাইছে, কোনোবাই আকৌ চাই আপুং খাইছে। মানে ওচৰতে মিচিং পৰিয়াল এটা আছিলে, তেখেতলোকেও খানা খাই আছিলে। আমাক সুধিলে চাই আপুং খাবি নেকি, গতিকে আমিও অকণমান আনি খালোঁ। আৰু এইপিনে নিভা আকৌ খোৱা বোৱা আৰম্ভ কৰিলেই নহয়।
আমিও একেবাৰে ডিছ লৈ লৈ সন্মুখত বহি গ'লোঁ। নিভা আৰু দিব্যই কিন্তু বৰ কষ্ট কৰিলে। দুয়োলৈকে বহুত বহুত ধন্যবাদ ভিডিঅ'টোৰ জৰিয়তে। আৰু এইপিনে এই বাইদেউগৰাকীয়ে আকৌ মাছ মাংস নাখায়, তেওঁ ঘৰৰ পৰাই টিফিনত কিবাকিবি বনাই লৈ আহিছে। আৰু তেতিয়াহ'লে কথানো ইমান কিয় পাতি থাকোঁ, খাই লওঁ নহয়নে? অঁ ৰ'ব, খাই বৈ এতিয়া আকৌ পিকনিকৰ ফটো লোৱা ছেশ্যনটো নহ'লেই নহয়, সেইকাৰণে আমি একেবাৰে শেষত ফটো ছেশ্যন এটা কৰিলোঁ। মানে আমি সকলোৱে নিজৰ নিজৰ কেমেৰাত ফটো উঠিলোঁ। ভাল লাগে দিয়কচোন, এনেকুৱা সুন্দৰ স্মৃতিবোৰ ৰাখি থ'লে আকৌতো কেতিয়াবা চাব পাৰিম। আমি সকলোৱে এয়া ফটো চটো মাৰি ফিলিংছ একদম সুন্দৰ কৰি আহি গ'লোঁ ঘৰলৈ। এইজনী আকৌ নিভা আৰু এইজনীও নিভা, আপোনালোকক কৈছিলোঁ নহয় ডাবুল নিভা, সেই দুজনীয়ে। আৰু মই মাজতে জ্যোতি। আৰু সকলোৱে চেলফি ল'লোঁ, ফটো ল'লোঁ, খুব ধুনীয়াকৈ গোটেই দিনটো এনজয় কৰিলোঁ। ভাল লাগিল। জীৱন খন্তেকীয়া নহয়নে? গতিকে আপোনালোকেও হাঁহি থাকক, আনকো হহুৱাওক, সকলো ভালে থাকক তাৰে কামনা কৰিলোঁ। আজিলৈ আহোঁ, আকৌ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই।